নাই আজি তোমাক দিহে এৰিম Hey, silent boy. Hey, evening ওলাবি দে ইয় ব্ৰ হাই তুমি আমাৰ ডিপাৰ্টমেণ্টৰ নহয় জানো আজিয়ে গম পালোঁ তোমাৰ নামটো কিয় লাগে নাই মানে একেটা ডিপাৰ্টমেণ্টৰ ওচৰত চিনাকি হোৱাৰনো কি আপত্তি উফ হৈ গ'ল আৰু আৰম্ভ লিচেন মোৰ কাৰ লগত চিনাকি হোৱাত একো ইণ্টাৰেষ্ট নাই চ' প্লিজ লিভ মি এলোন মানে আৰু নেক্সট টাইম মোক এনেকৈ ফ'ল' কৰি নাথাকিবা মোৰ ৰিলেশ্যনশ্বিপত প্ৰব্লেম হয় আচ্ছা শুনা 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 তোমাৰ এই ৰিলেশ্যনশ্বিপ তোমাৰ নিজৰ লগত ৰাখা বুজিছা ৰিলেশ্যনশ্বিপৰ বাহিৰৰ ফ্ৰেণ্ডশ্বিপ বোলা বস্তু এটা আছে আৰু মই তোমাৰ লগত মেজৰৰ নোটছখিনি লিখিবৰ বাবেহে চিনাকি হ'ব আহিছিলোঁ বুজিছানে ইমান এডিট থকা বুলি জনা হ'লেতো মই কথাই নাপাতিলোঁ হয় চাইলেণ্ট তুমি মোক চাই তেনেকৈ হাঁহি নাথাকিবা মোৰ অশান্তি হয় কিয় আহিলে কি কৰিবা চকু আছে দি চামেই কমপ্লেইন কৰি দিম কৰি দিয়া তই এটা কথা কচোন বয়ফ্ৰেণ্ড থকা ছোৱালীজনীৰ লগত যে তই এনেকৈ লাগি আছ তোৰ মতলবটো কি মতলবটো হ'ল তাইৰ নামৰ পৰা চাইলেণ্ট ৱৰ্ডটো গুচোৱা আৰু তই এইবোৰ বাদ দি কিতাপত মাথা মাৰচোন প্ৰেমৰে অনুৰোধ তোমাৰে হাৰে ৰয় দুচকুৰ সপোনো তোমাতে চিৰণি লয় মোৰ প্ৰতিটো উশাহো সোণ তোমাতে সপিলো তোমাৰ খোজত ঐ তাৰা হা সেইটো চা নিবিৰ সি তোক চাবৰ বাবে এইখিনি আহি পালেহি চাওঁ এখন ধৰচোন ৰখ ইয়াক মই এই মিষ্টাৰ ক'ত পলাইছা হা ঐ তাৰা মা শপত কৈছে মই জনা নাছিলোঁ মই যদি জানিলোঁ হয় সদায় আহিলোঁ হয় বাইদেউ ভাই দেউতাক কিবা আনিবলৈ পঠাইছে সেইটো কাৰণে আহিলোঁ কোনোবাই গান গাই আছিলে বহুত ভালকৈ সেইটো কাৰণে অকণমান ৰৈ দিলোঁ পিছত লগ পাম বাই বাই ফ্ৰেছাৰ